ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰিজিনেল চাৰ্টিফিকেটৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তেতিয়া আৰু আপোনালোকে এতিয়ালৈকে অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰা নাই, তো আপোনালোকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি লওক আৰু ব্ৰাউজাৰটো খুলি আপোনালোকে তাত চাৰ্চ বাৰত চাৰ্চ কৰক ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত যোনটো প্ৰথম ডিব্ৰুগড় ইউনিভাৰ্চিটি.ac.in বুলি দেখিছে আপোনালোকে, ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে অলপ তললৈ যাব আৰু তললৈ গ'লে দেখিব তলত এটা অপশ্যন আছে আপোনালোকৰ, অলপ তললৈ আহিব। এপ্লাই ফৰ চাৰ্টিফিকেট। তো আপোনালোকে কি কৰিব, এপ্লাই ফৰ চাৰ্টিফিকেটৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু এপ্লাই ফৰ চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত দেখিছে, ইয়াত আপোনালোকে প্ৰথম কি লাগিব আপোনালোকৰ ইয়াত যিহেতু প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আপোনালোকে এপ্লাই কৰাৰ আগত ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল এই দুটা লাগিব। তো মোবাইল নাম্বাৰত এটা OTP যাব আৰু আপোনাৰ ইমেইল আইডিটো এটা OTP যাব। আৰু ছেকেণ্ড আপোনালোকৰ ধৰি দিছে আপোনালোকে এটা ফিজ দিব লাগিব। তো ফিজটো আপোনালোকে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এই গোটেইকেইটা আছে, ইয়াৰ আপোনালোকে যিকোনো এটা সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তাৰপিছত আপোনাৰ যোনটো লাষ্টৰ ছেমিষ্টাৰ আপোনাৰ যোনখন মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটখনো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত ইয়াত ৰেজিষ্টাৰ কৰিবলৈ হ'লে আপোনালোকে ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম আপোনাৰ এণ্টাৰ ইউৰ নেমত আপোনাৰ যোনটো নাম হয় সেই ফুল নেমটো দিব। তাৰপিছত এণ্টাৰ ইউৰ ইমেইলত আপোনাৰ ইমেইল আইডিটো দিব। তাৰপিছত এণ্টাৰ ইউৰ মোবাইল নাম্বাৰত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দিব। তাৰপৰা ছিলেক্ট ইউৰ জেণ্ডাৰত আপোনাৰ যোনটো জেণ্ডাৰ হয় জেণ্ডাৰটো দিব। তাৰপৰা এণ্টাৰ ইউৰ পাছপৰ্ট, তাৰপৰা ইয়াত আপোনালোকে এটা পাছপৰ্ট দিব লাগিব আৰু এণ্টাৰ ইউৰ পাছপৰ্টটো ইয়াত আপোনালোকে দুইটা পাছপৰ্ট একেটা দিলেই হ'ব। তো পাছপৰ্টটো দি আপোনালোকে যেতিয়াই ৰেজিষ্টাৰত ক্লিক কৰিব তেতিয়া আপোনাৰ ইয়াত যোনটো মোবাইল নাম্বাৰ আৰু ইমেইল আইডি দিছে তাত এটা OTP যাব আৰু মোবাইল নাম্বাৰ আৰু ইমেইলত যেতিয়া OTPটো দিব আপোনালোকে তেতিয়াই আপোনালোকৰ ইয়াৰ যোনটো ৰেজিষ্টাৰ হয় সেই ৰেজিষ্টাৰটো সম্পূৰ্ণ হৈ যাব। আৰু ৰেজিষ্টাৰটো সম্পূৰ্ণ হোৱাৰ পিছতে আপোনালোকে ইয়াৰ যোনটো অৰিজিনেল চাৰ্টিফিকেট হয় সেই গ্ৰেজুৱেশ্যনৰ অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব।